তো আদাক দেখি উঠিল গা তেতুৰাই বোলে মকখা। আজি আপোনালোকক চিনাকি কৰি দি আছোঁ তেতুৰাৰ গাছটো। এই দিয়ক এই জোপা। নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখা পাই আছে এয়া হৈছে আমাৰ তামোল বাৰী আৰু আমি ইয়াতে তামোলৰ বাৰী মানে চাফা কৰি আছোঁ। তলত মানে তামোলৰ পোৱালি মানে ৰুইছিলোঁ, মানে তামোলৰ গুটি এনেকৈ ৰুইছিলোঁ, মানে এইটো তামোল ইয়াতে ৰুইছিলোঁ মাটিত মানে জহাইছিলোঁ। আপোনালোকে দেখা পাই আছে এনেকৈ মানে ইয়াতে এনেকৈ কিছুদিন পূৰ্বে মানে এনেকৈ আমি ইয়াতে তামোল জহাইছিলোঁ। জহাওঁতে মানে কি একদম জংঘল এনেকুৱা অৱস্থাত মানে কি বাঢ়ি গ'ল তামোল, মানে তামোলৰ পলিবিলাকৰ মাজত মানে এনেকৈ জংঘল বাঢ়ি গ'ল। ফলত মানে একদম তামোলৰ যিবিলাক পলি আছিল মানে কি গ্ৰ'থ ল'ব পৰা নাই, মানে উঠিব পৰা নাই। সেইকাৰণে মানে আজি আমি তামোলৰ বাগিচাখন মানে চাফা কৰি আছোঁ। তো আমাৰ এখেত আছে সনাবৰ এখেত মানে একজন মানে একদম বহুত পুৰণা মানুহ মানে এনেকুৱা পুৰণা মানুহ, মানে আচৰিত পুৰণা মানুহ। এখেতৰ মুখেৰে শুনক। আপোনাৰ ঘৰ ক'তনো? অৰিজিনেল ঘৰ বেলচৰ। অঁ আচ্ছা, বেলচৰৰ ক'ত? গাঁওখনৰ নাম কি? ভৈৰা। ভূমিধৰ বৰ্মনহঁতৰ কাষৰে লাগি দেখা পাইছিল না ভূমিধৰ বৰ্মনক? হা, দেখা পাইছা? চিনি পাইছিলি না? হা, তো এখেত বেলচৰৰ মানুহ আমাৰ বৰকাজুলিত আহি কেনে ইয়াতে আছে। মানে কি তেখেতে মানে একজনী ছোৱালী ভাল পাইছিল, সেই সময়ত ভাল পাই কেনে মানে কি ঘৰৰ পৰা পলাই কেনে আমাৰ গাঁৱত আছিল। তো তেতিয়াৰ পৰা তেনেকৈ মানে কি ঘৰৰ মানুহ মানি লোৱা নাছিল, সেইকাৰণে মানে এতিয়াও আমাৰ গাঁৱতে এনেকৈ থাকি গ'ল। এনেকৈ আছে আৰু এতিয়া চলি ফুৰি আছে, কাম বন কৰে, এনেকৈ চলি আছে। তো আজি শেষ হ'ব না এইটো মালটো গোটেইখিনি? হা, হ'ব না? অঁ, কেনে লাগছে কাম কৰি? ভাল লাগছি ন? আৰু এনে বিয়া পাতাৰ আশা আছে নে? কল্পনা কি কৈছা? বিয়া নাপতা? তো শুনা পালে এখেতে আৰু বিয়া নাপাতে বোলে। তো ভালে কৰিলে, মই ভাবছিলোঁ বিয়া পাতব নেকি আৰু একজনী আছে। কাৰণ কি এনেকুৱা মৰম, এনেকুৱা মহাব্বত মানে এখেতৰ ওপৰত। ৱাইফ মানে এইমাত্ৰ কাম কৰি থাকোঁতে মানে খবৰ লৈ গ'ল, কিবা খাইছে না সুধি গ'ল। তো দিলত লাগি গৈছে মোৰ কথা। কিন্তু যি নহওক, তো আমি এতিয়া মানে তামোল বাৰী এনেকৈ চাফা কৰি আছোঁ। এটা ডাইলগ এটা আছিল, তো আদাক দেখি উঠিল গা তেতুৰাই বোলে মকখা। তো সেই ডাইলগটোৰ যিটো মানে আদাৰ গাছ, যিটো আপোনালোকে সকলোৱে চিনি পায়। আদাৰ গাছজোপা আমি আঞ্জাত দিওঁ, ক'ৰবাত দিওঁ, কিনি আনে। তো গাছজোপা চিনি নাপায় যদি আদা টুকুৰ চিনি পায়, কিন্তু তেতুৰাৰ গাছ বহুতে চিনি নাপায়। তেতুৰাই ন কেঁকুৰাই কয়, মই গম নাপাওঁ সঠিককৈ ক'লোঁ আৰু। তো কেঁকুৰাৰ গাছ বহুতে চিনি নাপায়। তো আজি আপোনালোকক চিনাকি কৰি দি আছোঁ তেতুৰাৰ গাছটো। এই দিয়ক এই জোপা হৈছে কেঁকুৰাৰ গাছ। তেতুৰা গাছ নাই যোৰ, এই জোপা মানে কি হালধিৰ দৰে গাছডাল, কিন্তু হালধিৰ যিটো ফল, হালধিৰ ফলটো মানে হালধীয়া হয়, এইটো হালধীয়া হয়, কিন্তু এইটো বগা। মানে কি মই উঘালি দেখাই দি আছোঁ, মানে এডাল উঘালি দিম, কাৰণ কি এডাল কোনো মূল্য নাই ইয়াৰে। ইয়াক নাখায়ো, আকৌ নকৰেও। চ' জংঘল আৰু জংঘল বুলিয়ে ক'ব পাৰি। উলি দি আপোনালোকে দেখা পাইছে এইজোপা হৈছে তেতুৰা, মানে চেম আদাৰ নিচিনা দেখা পায়, মানে আদাৰ দৰে দেখা পায়। চ' এইজোপা কিন্তু আদা নহয়, এজোপা হৈছে তেতুৰা। হালধিৰ গছৰ দৰে আপোনালোকে কেতিয়াবা ভাবিব পাৰে যে হালধিৰ পাতৰ দৰে হালধিৰে গছ নেকি, কিন্তু ফলটো চালে যদি এনেকুৱা বগা দেখা পায়, তেনেহ'লে গম পাব যে এইজোপা তেতুৰাৰ গাছ। তো যি নহওক, এতিয়া আমি জংঘল চাফা কৰোঁ। তো জংঘল চাফা কৰা হ'লে আমি চাহ ভাত খাম। তাৰপিছত আমি এইখিনি কৰাৰ পিছত নেক্সট প্ৰজেক্ট আছে আৰু আমাৰ বহুত কিবা কিবি কাম আছে, অমিতাৰ গাছ ৰুম, কিবা ৰুম। তো এতিয়া মানে কি বিৰতি ল'লোঁ, চাহ বিৰতি। তো বিৰতিৰ পিছত আকৌ লগ পাইছোঁ, আপোনালোকৰ মাজলৈ আহিছোঁ। চাই থাকিব BKJ ব্লগ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাৰপিছত হ'ব দে আৰু।